নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ বুলি দীপাৱলীৰ বাবে এটা ভিডিঅ' বনাই আনিছোঁ। আপোনালোকে কেনেকৈ ঘৰতে নিজাকৈ মালা লাইটবিলাক লগাব পাৰে, ঘৰবিলাক ধুনীয়াকৈ লাইটিঙেৰে সুসজ্জিত কৰি ল'ব পাৰে। তাৰ বাবে আমি চাদৰ ওপৰত উঠিছোঁ, উঠি পেলাই এনেকৈ ৰ'দ ওলোৱা আছিল চাদখনত, তাত এনেকৈ মালাবিলাক চিধা কৰাৰ বাবে গুণাবিলাক টানি লৈছোঁ, জীয়াই টানি লৈছোঁ। আৰু তাৰ পাছত আমি এডাল এডালকৈ মালা তললৈ পেলাই দিম। এয়া দেখিছে মালা পেলোৱা হৈছে। ডিষ্টেঞ্চটো মিলাই আপোনালোকে মালাবিলাক তললৈ পেলাই দিব আৰু কানেকশ্যনৰ যিটো মূৰ থাকে, মানে এডাপ্টৰটো থাকে, সেইটো ওপৰত ৰাখি দিব যাতে কানেকশ্যন কৰাত সুবিধা হয় আৰু ৱাইৰটো আপোনাৰ বেছিকৈ নাযায়। এনেদৰে দীঘল দীঘলকৈ পেলাই দিছোঁ, চাব পাৰে। এয়া চাওক, এনেকৈ পেলোৱা হৈ গ'ল। এতিয়া আহিল আমাৰ কানেকশ্যন। এনেকৈ চাব পাৰে, গোটেইখিনি মালা আমি পেলাই দিছোঁ। প্ৰায় 15-20ডাল মালা এনেকৈ আছে, পেলোৱা হৈ গ'ল। কামটো ৰাতি হৈছে। এতিয়া কানেকশ্যনটো আহিল। এতিয়া চাওক, এই 3ডাল মালাৰ মূৰটো একেবাৰে ওপৰত আছে আৰু কানেকশ্যনটো কৰাৰ সুবিধাৰ্থে ওচৰা ওচৰিকৈ আছে। আৰু এডাল ফ্লেক্সিবল তাঁৰ ল'লোঁ, এই বগা মালাৰ এডাল, দুডাল তাঁৰ থাকে, তাৰ এডাল ল'লোঁ, ক'লা মালাডালৰ এডাল ল'লোঁ আৰু নীলা মালাডালৰ এডাল ল'লোঁ। আৰু এনেডাল 3ডাল হ'ল, 3ডাল লগ কৰি টুইষ্ট কৰি দিলোঁ এই ৰঙা ফ্লেক্সিবল তাঁৰৰ লগত। আৰু আনহাতে আৰু সেই 3ডাল একে মালাৰ সেই 3ডাল তাঁৰ এই হালধীয়া তাঁৰৰ লগত টুইষ্ট কৰি টেপ মাৰি দিলোঁ। এনেকৈ চাব পাৰে, টেপ মাৰি দিব লাগিব। আৰু এটা ভিডিঅ'ত আপোনাক দেখাইছোঁ কানেকশ্যন একেবাৰে চিম্পল কেনেকৈ কৰিব পাৰি। এয়া চাওক, ক্লিক কৰি দিছোঁ এই গ্ৰে কালাৰৰ ফ্লেক্সিবল ৱায়াৰডাল আৰু ৰঙা তাঁৰডাল, কিন্তু ওচৰা ওচৰিকৈ কেতিয়াকৈ কানেকশ্যন নিদিব, মানে শ্বৰ্ট হোৱাৰ চান্স থাকে। আমি কেনেকৈ কানেকশ্যন কৰিছোঁ চাই লওক। অলপ দূৰে দূৰে কানেকশ্যনবিলাক কৰা গৈছে। এয়া চাওক, দূৰে দূৰে কানেকশ্যন কৰি যিটো মালাৰ ৱায়াৰ আছে সেইবিলাক কাটি লৈ কানেকশ্যনটো দূৰে দূৰেকৈ দিব পাৰে, কানেকশ্যনটো দিব পাৰে এনেদৰে আৰু টেপ মাৰি দিব। এতিয়া আল্টিমেটলি আমাৰ কানেকশ্যন হৈ গ'ল। মই জাষ্ট আপোনালোকক ভিডিঅ'টোত মালাবিলাক কেনেদৰে কানেকশ্যন কৰে সেইটোৱেই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, যাতে আপোনালোকে নিজাকৈ পাৰে। কাৰণ এই দীপাৱলীৰ সময়ত আপোনালোকে ইলেক্ট্ৰিচিয়ান সময় নাপায়, তেওঁলোকৰো বহুত কাম থাকে। আৰু যদি আপোনালোকৰ মালা থাকে আৰু নিজাকৈ যদি সাহস কৰে, তেনেহ'লে আপোনালোকে নিজে এনেকৈ লগাই ল'ব পাৰিব। কেনেকৈ কানেকশ্যন কৰিছোঁ সেইটো চাই লওক আপোনালোকে। হৈ গ'ল। এতিয়া টোটেল কানেকশ্যন হোৱাৰ পাছত আমি এখন এক্সটেনশ্যন বৰ্ডত লাইনটো উঠাই আনিছোঁ। আৰু এই হালধীয়া আৰু ৰঙা তাঁৰডাল যি দেখিছে, এইটো হ'ল আমাৰ মালা লাইটৰ। এয়া অন কৰা গ'লে লাইট প্ৰায় আমাৰ কানেকশ্যন হৈ গ'ল। ইয়াৰ জ্বলি উঠিল লাইট। এনেদৰে চাই লওক, একেবাৰে সহজ পদ্ধতিত আপোনালোকক দেখুৱাই দিলোঁ মালাবিলাক কেনেকৈ কানেকশ্যন কৰি আপোনালোকে ঘৰখনত দীপাৱলীৰ বাবে লাইট লগাব পাৰিব। এয়া চাওক, ইমূৰৰ পৰা সিমূৰলৈ গোটেইখিনি লাইট জ্বলিছে। এতিয়া মই আহিছোঁ মালাবিলাক ঠিক কৰিবলৈ তলত, মানে দুই এটা মালা অলপ সেই হৈ গৈছিল, ভাজ খাই গৈছিল, ৰ'ল হৈ গৈছিল ওপৰতে, সেইবিলাক আহি ঠিক কৰি দিলোঁ। প্ৰতিটো লাইট ধুনীয়াকৈ জ্বলি উঠিছে আৰু এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকে নিজে গম পাইছে। আপোনালোকে এনেদৰে নিজাকৈ কৰি ল'ব পাৰিব ঘৰতে। সেইটো হোৱাৰ পাছত কেনেকুৱা ধুনীয়া হৈছে দেখিছে। এতিয়া আমি তলপে দেখুৱাম আপোনালোকক কানেকশ্যনবোৰ কেনেকুৱা হৈছে, বৰ ধুনীয়া লগা হৈছে। এয়া আমি তলত আহিছোঁ, চাওক এনেকুৱা এটা লাইটিং হৈছে। তলৰ পৰা ওপৰলৈ গোটেইখিনি লাইট ধুনীয়াকৈ জ্বলি উঠিছে। আৰু অৱশেষত আপোনাক দেখুৱাম এইটো কানেকশ্যন। আৰু এটা বেলেগ বিল্ডিঙৰ কানেকশ্যন এনেকৈ কৰিছিলোঁ, সেয়া চাওক। A to Z মালা লগোৱা গৈছিল। বৰ ধুনীয়া হৈছে কানেকশ্যনবিলাক, দূৰৰ পৰা মানে ভাল লাগে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।